আত্মা শান্তিৰ কাৰণে সকলো ৰাইজে প্ৰাৰ্থনা কৰিলে। আৰু সুমিলা ৰংহাংটিৰ এনে অৱস্থা বা এনেকুৱা দুষ্কৃতি ঘটনা ঘটাৰ বিষয়ে আপুনি কি বুলি অনুভৱ কৰে? তাও যেভাবে আমেরিকায় বই পিছাই আরও যেনে হেবে ভকসং এলাকানে দুরামলানে জিওয়া আর কার্বি সকল রাষ্ট্রাও আর কে জিওয়া চাপরাও জিংব হেবে সুমিরা রহংপিনে মুরুন্ডি সুমিরা রহংপিনে তাও বেনে চিওয়ানে आत्मा बेने जिउ हान मिन्दाय मुंडु कमोथाय राखे दं हमादि जिं मिन्दाय बा जादं गुरु जिं गय दं मिन्दाय आबो जाथं जिं खुन दं हेबे जनाय मा फन्द्रा मा बेने मनराव खाराव खेबला मोजि कमोथाय दं आरो पेगामा होआने लिविं पेगामा बेगो बेने जिउ गो मारेवाने लिविं जिउ गो बेगो बचिंबो हेगालो सिंह सुदाय करानिया আজি ए सुमित्रा लहांपी जितुके मृत्यु हल আজি आमी तिवाসকল বুলি নহয় বিভিন্ন জাতি আগবাঢ়ি আহিছে হেতুকে আমিও আমাৰ তিৱা ৰাইজে প্লাস আমাৰ ভকসং এলেকাত দুৰামলা সমষ্টি ৰাইজে কিছুমান বহুতখিনি চিন্তা চৰ্চা কৰিছে जितुके आमी তেনেকে কেতিয়াও আমি শুনা নাই দেখা নাই তেনেকৈ এটা নিজৰ মা ভনী হিচাপে থাকিব লাগে। আজি আমাৰ এই দুৰামলা সমষ্টি বুলি নহয় বিভিন্ন এলেকাৰ ছাত্ৰ ছাত্ৰীসকলে শ্বিলঙত পঢ়ি আছে কোনোবাত নেপালত পঢ়ি আছে তেনেকৈ যাতে হ'ব নালাগিছিল। গতিকে উচিত বিচাৰ আৰু কৌৰে আৰু চৰকাৰে যাতে উচিত ব্যৱস্থা হ'ব কৰিব আৰু এইটো আমাক মানে ন্যায় বিচাৰ লাগে। তেনেকৈ জন উপযুক্ত তেনেকৈ এজন মানুহক ফাঁচি অৰ্ডাৰ দিব লাগে বুলি আমাৰ ফালৰ পৰা আমি আমাৰ তিৱা ৰাইজে আমাৰ ফালৰ পৰা আমিও তেখেতক উপযুক্ত বিচাৰ কৰিব লাগে আৰু ফাঁচি অৰ্ডাৰ দিব লাগে বুলি আমি ভাবোঁ। আৰু তেনেকৈ এজন ব্যক্তিক এনেকৈ জেগাত কুঠিয়াই থ'ব নালাগে, এইটো জাতটো থ'ব নালাগে। এনেকৈ মানুহৰ জাতটো থ'লে আমাৰ ভৱিষ্যত মানে বিয়পি ফুৰিব যাই থাকিব। সেইকাৰণে তেনেকৈ ব্যক্তিক ফাঁচি অৰ্ডাৰ দিব লাগে বুলি মানে চৰকাৰক মই অনুৰোধ কৰিছোঁ। সেৱা।